কবিৰ ভাষাত মুক্ত বিহংগৰ নিচিনা উৰি ফুৰিব মন যায় দিগন্তৰ সৌ নীলিমাৰ মাজত। সঁচাকৈ মুক্ত মনে বিচৰণ কৰি ফুৰা এজাক চৰাই, যাক পাতি পাতি মনৰ আনন্দত উৰি ফুৰিছে শুকুলা মেঘৰ তলে তলে। ভোক লাগিলে নামি আহিছে আৰু য'ত যি পাইছে তাকেই খাইছে। ইহঁতেও কথা পাতে, খোৱা খাদ্য দেখিলে লগৰীবোৰক চিঞৰি চিঞৰি খাবলৈ মাতে। খোৱাৰ সময়ত কেতিয়াবা ইহঁতে কাজিয়াও কৰে। আমি মানুহবোৰে কিছুমান কাম কৰি ভাল পাওঁ, ফুল ৰুই, বাঁহী বজাই, ছবি আঁকি, খেলি, আৰু এইবোৰৰ মাজেৰে অলপ আনন্দ, অলপ ফূৰ্তি লাভৰ আশা কৰোঁ। আজি কিছুদিনৰ পৰা মোৰ এটা নতুন অভ্যাস গঢ়ি উঠিছে। ৰাতিপুৱা, দুপৰীয়া, আবেলি এই যে চৰাইজাক দেখিছে, ইহঁতক খাবলৈ মুড়ি, বিস্কুট, কেতিয়াবা ভাত আদি দিওঁ। প্ৰথমে এটা দুটা আহিছিল, এতিয়া অলপ বেছিকৈ আহিব আৰম্ভ কৰিছে। মাজে মাজে দুই এটা অচিন চৰাইও দেখিবলৈ পোৱা যায়। সঁচাকৈয়ে বহুত ভাল লাগে। ইহঁতে যেন মোক চিনি পায়, মোৰ তেনেকুৱা অনুভৱ হয়। কাৰণ ৰুমৰ দৰজা খোলাৰ লগে লগে দুজনী চৰাই আহি চি চি শব্দ কৰিবলৈ আৰম্ভ কৰে। ইহঁতৰ লগত মোৰ যেন এক নিবিড় আত্মীয়তা গঢ়ি উঠিছে। ইহঁতে যেতিয়া চিঞৰি চিঞৰি মই দিয়া মুড়ি বিস্কুট খায়, তেতিয়া মোৰ ভাৱ হয় ইহঁতে যেন আনন্দত চিঞৰি চিঞৰি মোক গান গাই শুনাইছে।